বৰ্তমান ইণ্ডিয়াৰ পাবজি ফেন্সকলৰ সকলোতকৈ ডাঙৰ প্ৰশ্ন যে পাবজিৰ ইণ্ডিয়ান ভাৰ্জন ইণ্ডিয়াত কেতিয়াকৈ লঞ্চ হ'ব। হয় ফ্ৰেণ্ডছ, পাবজি কৰ্পোৰেশ্যনে পাবজিৰ ইণ্ডিয়ান ভাৰ্জন ইণ্ডিয়াত লঞ্চ কৰিবৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা কৰি আছে। চিজাৰ আহি গ'ল, ৱেবছাইট লঞ্চ হৈ গ'ল, বহুবোৰ অফিচিয়েল এডভাৰটাইজ চলি আছে। আৰু সকলোতকৈ ডাঙৰ খবৰটো হ'ল ইণ্ডিয়াত পাবজি প্ৰাইভেট লিমিটেড নামেৰে এটা নতুন কোম্পানীৰ ৰেজিষ্টাৰ হৈছে। সকলোবোৰ অলমষ্ট ৰেডি হৈ আছে, এতিয়া মাথো অপেক্ষা পাবজি ইণ্ডিয়াৰ লঞ্চ হোৱা দিনটোলৈ। ইণ্ডিয়াৰ পাবজি ফেন্সকল ইয়াক লৈ বহুত এক্সাইটেড হৈ আছে যে নতুন পাবজি ইণ্ডিয়াৰ ইণ্টাৰফেচ কেনেকুৱা হ'ব, ইয়াৰ গ্ৰাফিক্স চেঞ্জ হ'ব নেকি, গেমৰ মেইন ফাইলৰ চাইজ সলনি হ'ব নেকি ইত্যাদি। কাৰণ পাবজি এনেকুৱা এটা গেম যিয়ে বৰ্তমান গেমৰ জগতখনক হাইলাইট কৰি ৰাখিছে। চ' আজিৰ এই ভিডিঅ'টোত পাবজিৰ ইণ্ডিয়ান ভাৰ্জনৰ ওপৰত আলোচনা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, মই মৃগাংকা দাস ইউনিক ফেক ইউটিউব চেনেলৰ সৈতে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বৰ্তমান পাবজি ইণ্ডিয়াৰ লেটেষ্ট খবৰ হ'ল যে পাবজিৰ ইণ্ডিয়ান ভাৰ্জন ডিচেম্বৰ মাহত লঞ্চ হ'ব নে নাই। কিন্তু পাবজি ইণ্ডিয়াত লঞ্চ হ'বলৈ ইমান দেৰি কিয় হৈছে? ইয়াৰ প্ৰধান কাৰণ হ'ল এতিয়াও ভাৰত চৰকাৰে পাবজি মোবাইল ইণ্ডিয়াত অপাৰেট কৰিবৰ কাৰণে গ্ৰীণ ছিগনেল দিয়া নাই। পাবজি কৰ্পোৰেশ্যনে ইণ্ডিয়াত নতুন কোম্পানীটো বনালে, কিন্তু কোনেও নতুন কোম্পানী এটা বনাই বেণ্ড এপ্লিকেশ্যন এটা দেশত অপাৰেট কৰিব নোৱাৰে। কোনো ধৰণৰ বেণ্ড এপ্লিকেশ্যন দেশত অপাৰেট কৰিবৰ কাৰণে চৰকাৰৰ গ্ৰীণ ছিগনেলৰ প্ৰয়োজন হয়, আৰু পাবজি কৰ্পোৰেশ্যনক হয়তো এতিয়ালৈকে এই গ্ৰীণ ছিগনেল দিয়া হোৱা নাই। পাবজি কৰ্পোৰেশ্যনে চৰকাৰৰ লগত এই বিষয়ত সম্পূৰ্ণ আলোচনা কৰিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই। চ' ডিচেম্বৰ মাহত পাবজিৰ ইণ্ডিয়ান ভাৰ্জন ইণ্ডিয়াত লঞ্চ হোৱাৰ সম্ভাৱনা বহুত কম। কোনো ধৰণৰ এপ্লিকেশ্যন বেন বা আনবেন কৰিবৰ কাৰণে এটা সম্পূৰ্ণ প্ৰচেছ ফ'ল' কৰিবলগীয়া হয়, যিবোৰৰ কাৰণে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। যদিও পাবজি কৰ্পোৰেশ্যনে পাবজিৰ ইণ্ডিয়ান ভাৰ্জন ইণ্ডিয়াত লঞ্চ কৰিবৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা কৰিছে, তথাপিও গভৰ্ণমেণ্টে তেতিয়ালৈকে এপ্ৰুভেল নিদিয়ে যেতিয়ালৈকে তেওঁলোকে গভৰ্ণমেণ্টৰ সকলোবোৰ প্ৰচেছ ফ'ল' নকৰে। কিন্তু যেনেদৰে গভৰ্ণমেণ্টে চাইনিজ এপ্লিকেশ্যনবোৰ বেন কৰি আছে, মই নাভাবোঁ যে চৰকাৰে পাবজি কৰ্পোৰেশ্যনক ইমান সোনকালে এপ্ৰুভেল দিব। প্ৰথমতে তেওঁলোকে গভৰ্ণমেণ্টক কনভিন্স কৰিব লাগিব, তাৰ পাছতহে হয়তো পাবজি মোবাইল আকৌ এবাৰ ইণ্ডিয়াত লঞ্চ হ'ব। চ' ভাই, পাবজিৰ অপেক্ষা আৰু অলপ দীঘলীয়া হ'ব পাৰে। চ' তেতিয়ালৈকে অপেক্ষাই কৰক।